আমি আজি সাডেনলি ৰাস্তাটো বন্ধ কৰাৰ কাৰণে ডিফুৰ সকলো ৰাইজে বিশেষ অসুবিধা ফিল কৰি আছে। আমি এইটো দেখি পেলাই আমি নিজেও বেয়া লাগিছে আৰু কামটো যেহেতু কৰিবলগীয়া হৈছে, তথাপি আমি ইয়াতে ইন দি মিন টাইম এটা আমাৰ IC সাহেবৰ লগত আলোচনা কৰি এটা এৰেঞ্জমেণ্ট মিলাইছোঁ নতুনকৈ। ইয়াতে মানে 1 নম্বৰ পেট্ৰল পাম্পত পেট্ৰল ভৰাবৰ কাৰণে আমি ইয়াতে ৰাস্তা এটা ৰাখি দিম। আকৌ পেট্ৰল ভৰাই পেলাই তেওঁলোকে আকৌ এইটো ৰাস্তাতে ঘূৰি আহিব লাগিব। আৰু কিন্তু বেলেগ গাড়ীটো তেনেকৈ সোমাব নালাগে। অটো বা সৰু গাড়ীবিলাক বা বাইক চাইক এইবিলাক ইয়াতে সোমাব পাৰিব। আৰামত 1 নম্বৰত গৈ পেলাই পেট্ৰল ফিল কৰি আকৌ ৰিটাৰ্ণ আহিব পাৰিব। আৰু 2 নম্বৰত পেট্ৰল ফিল কৰিবলৈ যিটো ৰাস্তা আমি দি দিছোঁ তাত একো প্ৰব্লেম হোৱা নাই, চিষ্টেমেটিক চলি আছে। আৰু 3 নম্বৰ প্ৰব্লেমটো হৈছে আমাৰ ইয়াতে নভেল যিটো আমাৰ হেৰি আছে, ডক্টৰ চেম্বাৰ আছে ইয়াতেতো পেচেণ্টবিলাক বহুত আহে। সেইটো কাৰণে তেখেতসকলক পেচেণ্টটো আহিবৰ কাৰণে আমি মেম্বাৰ হোষ্টেলৰ আমাৰ যিটো আমি ব্লক কৰিছোঁ তাতে লাইট ভেহিকুলৰ কাৰণে আমি তাৰ পৰা এলাউ কৰি দিম। গতিকে তেওঁলোকে ভিতৰত আহি পেলাই পেচেণ্ট লৈ আহিব, পেচেণ্ট লৈ আকৌ যাব পাৰিব। গতিকে এইখিনি প্ৰব্লেম চল্ভ কৰিম। আৰু তাৰ লগত মানে এটা গেছৰ দোকান আছে, সেই গেছটো জেনেৰেলি অটো বা এনেকুৱাত লৈ আহে, কিন্তু এই গেছ অনা নিয়াটো কৰিব পাৰিব। কিন্তু ইয়াতে ডাঙৰ গাড়ী যদি গেছ লৈ পেলাই যদি ইয়াত ৰাখিব বিচাৰে ডেলিভাৰী কৰিব তেতিয়াতো অসুবিধা হ'ব। সেইটো তেখেতসকলে বেলেগ জেগাত ক'ৰবাত কৰে চাগে, সেইখিনি তেখেতসকলে মিলাই ল'ব। গতিকে এনেকৈ মানে আমি চিটুৱেশ্যন চাই পেলাই মানে টাইম টু টাইম মানে এডজাষ্ট কৰি থাকিব লাগিব আৰু কাৰণে পাব্লিকৰ যাতে হেৰেছমেণ্ট নহয়। আমি মানে মই ফ্ৰিকুৱেণ্টলি আমাৰ IC সাহেবৰ লগত আমি কণ্টিনিউৱাছ ফোনত মানে ডিছকাশ্যন কৰিয়ে আছোঁ, কেনেকৈ পাব্লিকক আমি মেক্সিমাম বেনিফিট দিব পাৰোঁ আৰু সুবিধা দিব পাৰোঁ। আৰু সেইকাৰণে তাৰ মাজতো এতিয়া আমি উপায় নাই আৰু কামো চলাব লাগিব, পাব্লিককো সুবিধা দিব লাগিব, সেইটোৱে। গতিকে চবেই যাতে যেহেতু স্যার সেকেন্ড ফেজৰ কাম স্টার্ট হলে আৰু মানে আপনার এই ৰংঘাৰটো 90 তো মেম্বাৰ হোষ্টেল তো এইটো সিধা ৰাস্তাটো টোটালি ব্লক থাকিব। টোটালি ব্লক থাকিব, কিন্তু ইয়াতো আমি এতিয়া বৰ্তমান আকৌ 2টা ফেজ কৰিছোঁ। আমাৰ এইটো 2 নম্বৰ পেট্ৰল পাম্পৰ পৰা আমাৰ এই ইয়ালৈকে আমাৰ 6টা মানে পায়াৰ থাকিব। 6টা হ'লে 36 পাইল হ'ব। আৰু এইখিনি কাম কৰোঁতে আমাৰ মোটামুটি 1 মাহ সময় লাগি যাব। গতিকে এইখিনি শেষ হোৱাৰ পিছত আকৌ মানে 2 নম্বৰ পেট্ৰল পাম্পৰ পৰা মেম্বাৰ হোষ্টেললৈকে তাতে আমাৰ প্ৰায় 7টা হেৰি থাকিব, নহয় 5টা থাকিব। এইখিনি আমি আকৌ সেকেন্ড ফেজত কৰিম, নহ'লে একেলগে বেছি প্ৰেছাৰ পৰিব গাড়ী ঘোঁৰা চলিবলৈ। যেনেকৈ এই লিংক ৰোডবিলাক যোনটো ইয়াতে পেট্ৰল পাম্প দুটা আপুনি ক'লে আৰু সেক্টৰ পাৰ্কো আছে আৰু কিবা নভেলিও আছে, তো এইবোৰ কাৰণে এইবিলাকতো স্যাৰ চলি থাকিব, মানে লিংক ৰোড পৰাহে আহিব লাগিব। এইবিলাক আহিব, হয়। আৰু যিবিলাক মানে কি জেনেৰেল দোকানৰ কাৰণেতো আমি ইমান সুবিধা কৰি দিব পৰা নহ'ব, কাৰণ গাড়ী বেছি হ'লে আকৌ প্ৰব্লেম হ'ব। এনে য'ত ডক্টৰক দেখাবলৈ আহিব বা যিটো গেছ অনা নিয়া কৰিব সেইখিনি মানে এইটো ৰাস্তা দি আহিব পাৰিব, একো প্ৰব্লেম নাই। আৰু 1 নম্বৰ পেট্ৰল পাম্পত ইয়াৰ পৰা অহা যোৱা কৰিব। এনেকৈ আমি সলিউশ্যন কৰি গৈ থাকিম আৰু যেতিয়া প্ৰব্লেম হ'লেহে এইটো সলিউশ্যন কৰিব লাগিব, সেইটোৱে কথা। আৰু গতিকে স্যার যেহেতু এই ৰাজ্যতো এতিয়া বহুত প্ৰব্লেম পাইছে, এই ৰাস্তাটো বন্ধ হ'ল, ট্ৰাফিক জামটো মানে কেনেকৈ হেণ্ডেল কৰিব আৰু কি ভাৱনা কৰিব? ট্ৰেফিক জামটো আমি PWD ডিপাৰ্টমেণ্টৰ লগত ৰাস্তা পদূলি গোটেইখিনি আমি পাব্লিকৰ সুবিধাৰ কাৰণে আমি কৰাই লৈছোঁ। আৰু যিখিনি কৰিছোঁ ৰাইজেও সহযোগ কৰিলে মই ভাবোঁ অসুবিধা নহ'ব। আৰু বস্তুখিনি ৰাইজৰে কাম, যিহেতু পাব্লিকৰে কাম এইটো, পাব্লিকে আমাৰ লগত সহযোগ কৰি পেলাই যাতে সকলোৱে সুবিধাটোৰ কাৰণেহে আমি বিচাৰি আছোঁ। এতিয়া মেইনলি ট্ৰিটমেণ্টৰ কাৰণে বেমাৰী পেচেণ্ট আহিলে আমি এই নভেলৰ যিটো ডক্টৰ চেম্বাৰ আছে তালৈ আমি অহাৰ সুবিধা এটা ব্যৱস্থা কৰি দি দিম। আৰু BOC কেইটালৈ যোৱাৰ কাৰণে তেল পানী ভৰাবৰ কাৰণে এইটো সৰুকৈ ৰাস্তা এটা খুলি দিয়া যাব। লাইট ভেহিকুলখিনিহে যাব পৰা যাব, মানে হেভি ভেহিকুলখিনি তাত সোমালে অসুবিধা হ'ব কাম কৰাত। এইটো কাৰণে লাইট ভেহিকুল যিখিনি আছে আমি সৰু ৰাস্তা খুলি দিয়া ব্যৱস্থা এটা কৰিছোঁ। এইটো কৰি দিয়াৰ পিছত ইয়াখিনি অসুবিধা নহ'ব বুলি মই ভাবোঁ। এনে স্যার যোনটো বাছ হওক ট্ৰাক হওক আৰু কিনে আহে সিহঁতৰ কাৰণে কিবা মেছেজ আছে নেকি? সিহঁতেতো বাছটো আহিব নোৱাৰিব, বাছটো আহিলেতো ইয়াতো কাম কৰা অসুবিধা হ'ব, কাৰণ ইয়াতো মেচিনেই মই বহুত ডাঙৰ মেচিন দেখিছোঁ। কোনটো ৰুট হ'ব স্যাৰ আপুনি? এতিয়া মেইন ৰাস্তাটো হ'ব বাছৰ কাৰণে, হেভি ভেহিকুলৰ কাৰণে আমি পুৰণা হস্পিটাল হৈ পেলাই যিটো ৰাস্তা আছে এইপিনে CM বাংলা হৈ পেলাই ফিচাৰী অফিচ হৈ আমাৰ মাঞ্জা ৰাস্তাত ওলাবগৈ পাৰিব। হেভি ভেহিকুলখিনি সেইফালে যাব পাৰিব। আৰু লাইট ভেহিকুলৰ সৰু সুৰাখিনি যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু, যেনেকৈ গেছটোৰ কথা ক'লে, পেট্ৰলৰ কথা, সেইখিনি ভৰাবৰ কাৰণে আমি লাইট ভেহিকুলখিনি ৰাস্তা সৰুকৈ উলিয়াই দিয়া ব্যৱস্থা এটা কৰি দি দিম। আপোনালোকক বহুত ধন্যবাদ। মাজে মাজে আমাৰ নিউজবিলাক মানে পাব্লিছ কৰি থাকিলে পাব্লিকেও গম পাই যাব, তেতিয়া অলপ সুবিধা হ'ব, সেইটো মানে আশা ৰাখিছোঁ আপোনালোকৰ পৰা। ধন্যবাদ। আহিলে মানুহ
আচ্ছা